নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো ভালে আছে। আপোনালোকক আনন্দাত সকলোৱে স্বাগতম জনাইছোঁ। আজি আপোনালোকক এটা বস্তু মই আনবক্সিং কৰি দেখুৱাম। মই অলপ দিনৰ আগতে কিনিছিলোঁ। সো সেই বস্তুটো হৈছে এইটো এটা মিৰৰলেছ কেমেৰা কিনিছিলোঁ কেননৰ EOS R100। এই কেমেৰাটোৰ লগত এখন RF মাউণ্টৰ লেন্সো দিছে। কিট লেন্স হয় 1845mm। এইখন বেছিকেলি জুম লেন্স হয়। f4.5 to 6.3 এপাৰচাৰৰ এখন STM কিট লেন্স হয়। সো আজি আপোনালোকক এইটোকে আনবক্সিং কৰি দেখাওঁ আৰু ইয়াৰ কিট লেন্সেদি মই কেইখনমান ফটোও মাৰি চাম, কেনেকুৱা কোৱালিটি আহে সেইটো আপোনালোকক দেখুৱাম। মই একচুৱেলি প্ৰাইম লেন্স এখনো আনি থৈছোঁ। প্ৰাইম লেন্সখন খালি EF মাউণ্টৰ হয়। সো সেইটোৰ কাৰণে আকৌ এক্সট্ৰাকৈ ইয়াত এডাপ্টাৰ এটা লাগে। সেই এডাপ্টাৰটো অৰ্ডাৰ দি থোৱা আছে। বস্তুটো এতিয়ালৈকে মোৰ হাতত পোৱাহি নাই। সেই পিছত মই আপোনালোকক প্ৰাইম লেন্সেও এদিন দেখাম। সেইটো এক্সট্ৰাকৈ দেখাম। আজি আপোনাক এইটো আনবক্সিং কৰি ইয়াৰ লগত কিট লেন্সখন যিখন আহিছে সেই কিট লেন্সেৰে যিখিনি ফটো মাৰিম সেইখিনি আপোনালোকক দেখুৱাম আৰু পাৰিলে ভিডিঅ' এটাও ইয়াৰ বনাই চাম কেনেকুৱা আহে কোৱালিটিটো। সো আনবক্সিংটো কৰোঁ। আনবক্সিংটো কৰিছোঁ। কিছুমান মেনুৱেল আছে, ইউজাৰ মেনুৱেল প্লাছ ৱাৰেণ্টি কাৰ্ড আছে। সো এইডাল কেবুল হয় চাৰ্জিঙৰ কাৰণে। তাৰ পাছত এইটো হৈছে এডাপ্টাৰটো। এইটো বেটাৰী হয়। সো কি আছে বস্তুখিনি দেখাই দিছোঁ। এডাল ষ্ট্ৰেপডাল হয়। এইটো কিট লেন্সটো দেখিছে 1845 এইটো কিট লেন্স। এইটো হৈছে মেইন বডিটো। ইয়াত আপোনাৰ টাচ স্ক্ৰীন ফিচাৰ্ছ নাই আৰু স্ক্ৰীনটো ফ্লিপ নহয়, এইটো ফিক্স স্ক্ৰীন হয়। বেছিকেলি মোৰ কাৰণে এইটো জোখৰে আৰু মই মানে ইমান প্ৰ' লেভেলত ক'তো কাম কৰিব নাযাওঁ, যিহেতু আমাৰ ডেইলি নিডছ কিছুমানৰ কাৰণে ফটো চটো মাৰিম। চ' মোৰ কাৰণে এইটো ঠিকেই আছে। এইটোৱে বস্তুটো। ইয়াৰ এতিয়া মই কিট লেন্স আপোনালোকক কোৱাৰ দৰে কিট লেন্সেদি ফটো মাৰি দেখুৱাম। কেনেকুৱা হয় জনাব কমেণ্টত। থেংক ইউ।